বা ইমান টকা ক'ত পালি ইমান টকা কি আপোনাৰ কিয় লাগে মই পইচা কাম নকৰাকৈ পইচা ক'ত পালি তাকেতো কৈছে আপোনাৰ কিয় লাগে পইচা মোৰ লগত মোৰ পইচা কৈছোঁ আৰু পইচা বস্তুটো খুব দৰকাৰী বস্তু সেইকাৰণে কৈছোঁ কাম নকৰাকৈ বেকাৰ মানুহ কেনেকৈ পালা পইচা দেখা পালে ভাবে কি পইচাটো আপোনাৰ হ'ব এনেকৈ ভাবি আছে নেকি আমি কষ্ট কৰোঁ ইমান টকা নাপাওঁ হয় নেকি মেইন কথা হ'ল কি এই পইচাখিনি মই এই ৰাস্তাত পাইছিলোঁ অঁ কৰি আছিল এটা সেইকাৰণে কাম শুনি কৰা চাই আছোঁ মই কিমান টকা এটা আছে। কাম কৰা ৰাস্তাত খাৰা হোৱা মানুহবিলাক আহিলে সুধিবা চাই- কাৰোবাৰ ঠিক- পইচা পৰিছে নেকি 670 টকা আছে কাৰ বা কাৰোবাৰ পইচা আৰু এই কাগজো আছে কিবা কিবি তাৰপিছত তাতে এড্ৰেছ আছে নেকি মানুহজনক ফোন কৰি মাতি দিওঁ নম্বৰ আছে নেকি এই নম্বৰ আছে এটা এই ফোন কৰি মাতা কিন্তু এইটো বেলেগ মানৱতা আছে মানৱতা থাকিব লাগে এইটো কিবা ইলেক্ট্ৰিচিয়ানৰ ইলেক্ট্ৰিচিয়ান দিয়কচোন আপোনাৰ নম্বৰটো দিয়ক আপোনাৰ মোবাইলটো দিয়ক ফোন মাৰি চাওঁ অঁ আপোনাৰ মোবাইলটো দিয়ক এইটো ল মোবাইলটো ফোন মাৰা মাৰি আছোঁ ৰিং কৰিছে হেল্ল' এই তাৰমানে কিবা কাগজ আৰু অলপ 670 টকামান পৰি আছিল ৰাস্তাত এই কাগজত আপোনাৰ নম্বৰটো মই ফোনটো মাৰিছোঁ পইচাখিনি আপোনাৰে নেকি ঠিক আছে তেতিয়া আপোনাৰে পইচা হয় আপুনি ঠিক এড্ৰেছটো দিব লাগিব আপোনাৰ তাৰমানে কি আছে কি নাই কিমান টকা আছে সেইখিনি আপোনাক ক'ব লাগিব আধাৰ কাৰ্ড যদি পান হৈ কাৰ্ড যায়- যি আছে লৈ আধাৰ কাৰ্ড যদি লাগিলে হৈ যায় আপোনাৰ কথাত যদি মিলে কিমান টকা আছে তেতিয়াহ'লে পইচাটো আপুনি লৈ যাওক অঁ কিন্তু প্ৰমাণ লাগিব প্ৰমাণ মানে এইটোৱে কেইটকা আছে এইটো কৈ দিলে হ'ল অঁ একুৰেট আৰু কাগজখনত কি লিখা আছে ক'ৰ পৰা আনিছে এইটো নাম ক'ব লাগিব কাগজখনত একো লিখা নাই এইটো কিবা এটা মালৰ লিখা লিখিছে ঠিক আছে হ'ব আপুনি আহকচোন আধাৰ কাৰ্ড আনিব দিয়ক আধাৰ কাৰ্ড অ'কে আহি যাওক আধা ঘণ্টাৰ ভিতৰত আহক মই স্কুলত আছোঁ অঁ এই স্কুলৰ সন্মুখতে পৰি আছিল কাৰণে মই স্কুলতে সোমাইছিলোঁ স্কুলত সোমাই ঠিক আছে আহি যাওক অ'কে